গুড মৰ্নিং গাইজ। তো আজি আমি মাছ মাৰা চাবলৈ গৈ আছোঁ। তো আপোনালোকে চাব আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। তো আপোনালোকে এতিয়া মাছ মাৰা আমি পাণবাৰী গৰৈমাৰী বিলত মাছ মাৰা এটা পৰ্ব চলি প্ৰত্যেক বছৰ চলি আহি আছে। তো আমি সেইটোলৈ গৈ আছোঁ। বলক আহক, আহি যাওক আপোনালোকে। গৰৈমাৰী বিল পাণবাৰী চাব পাৰে। বাইক লৈ আহিছে মানুহবিলাকে, গাড়ী আছে আগত। চাব পাৰে মাছ মৰা মানুহ কিমান আছে। ইফালে ইফালে ক্যামেরা দেখো, পাল্টে যাবি জানো, ক্যামেরা দেখুন করছেন। ওই thank you, same to you. পাণবাৰী ৰাইজক 5,000 মানুহ ভোগালী বিহু এই মাছ পৰিৱেশন কৰাৰ বাবে আৰু এইখন এখন ঐতিহাসিক গৰৈমাৰী বিল। পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে সংক্ৰান্তিত উৰুকাৰ দিনাখন ইয়াত মাছ ধৰা হয় আৰু ইয়াত মাছ ধৰিবলৈ মানুহ গোটেই বছৰটোৱে অপেক্ষা কৰি থাকে আৰু ইয়াত আহি মোৰ নিজৰ খুব ভাল লাগিছে। এইটো পাণবাৰী ঐতিহাসিক গৰৈমাৰী বিল আৰু এই গৰৈমাৰী বিলত পৰম্পৰাগতভাৱে আজি হয়তো 250-300 বছৰৰ পৰম্পৰা আৰু কেনেকুৱা কি হিচাপত চলিছিল আমিও নাজানো, কিন্তু আমাৰ দেউতাহঁতৰ দিনৰ পৰা ধৰ এইবিলাক আমি দেখা পাইছোঁ। ধৰ আমিও নিজে এতিয়া গাঁও উন্নয়ন কমিটিৰ যেতিয়া সম্পাদক আছিলোঁ, মই মোটামুটি 10 বছৰমান এই অনুষ্ঠানটো চলাইছোঁ। আৰু ইয়াত এই গৰৈমাৰী বিলত মানে গোটেই অকল যে পাণবাৰী বুলি নহয়, চন্দ্ৰপুৰ নহয়, এইটো আমাৰ ডিমৰীয়া অঞ্চলৰ ডিগাৰু সোণাপুৰ, ইফালে ধৰ আমাৰ আমচিং জোৰাবাদ, নাৰেংগী, সাতগাঁও, এইবোৰ অঞ্চলৰ পৰা মানে মানুহে ৰাতিপুৱাই আহি ইয়াত সমবেত হয়। আৰু এটা উল্লেখযোগ্য যে এই বিলখন অকল আজিৰ দিনটোৰ বাবে আমাৰ পাণবাৰী গাঁৱৰ ৰাইজে সংৰক্ষিত কৰি ৰাখে। অৱশ্যে এতিয়া মাছৰ পৰিমাণটো অলপ কমাৰ কাৰণটো হ'ল আমাৰ ইয়াতে এটা ছুইচ গেট চইলৰ পৰা বনাইছিল, যদিও ছুইচ গেটটোৰ যিহেতু এতিয়া অৱস্থা অলপ বেয়া হৈছে, গতিকে সেইবাবে পানীটো যিহেতু সংৰক্ষণ নহয় বানপানীৰ সময়ত, সেইকাৰণে কিছু অলপ মাছৰ পৰিমাণ কমা বুলি মানুহবোৰে কয়। কিন্তু আমি এইবাৰ চাওঁ এইবাৰ কি হয়। আৰু মই দেখিছোঁ যে বহুত হাজাৰ হাজাৰ মানুহ আহি ইয়াতে মানে মাছ মাৰাত অংশগ্ৰহণ কৰিছে আৰু খুব ভাল লাগিছে। আজিৰ দিনটোত অকল মাছ পোৱা বুলি নহয়, মানুহবোৰে এটা মানে ভোগালীৰ এটা উৎসৱৰ দৰে পালন কৰে ইয়াতে, সকলোৱে হাঁহি ফূৰ্তিৰে তেনেকুৱা।
পদ্মৰাম ৰহাং, মই পানবাৰী গাঁও উন্নয়ন কমিটিৰ সভাপতি হয়। আচ্ছা, এই আমাৰ গড়মাৰী বিলটো অতীজৰ পৰা আমাৰ মাছমৰা কাৰ্যসূচী পালন কৰা হয় প্ৰত্যেক বছৰে। ইয়াৰে মানে দুৰ্নী গোটেই অৰ্থাৎ আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিকে আমি মাছমৰা কাৰ্যসূচী মানে পালন কৰা হয়। আৰু এই বস্তুটো এইকাৰণে আমাৰ ভাল লাগে, আজি মাঘৰ উৰুকা অৰ্থাৎ পুহ মাহৰ 28 তাৰিখ, জানুৱাৰী মাহৰ 13/1, 2021 চন। মানে গোটেইখিনি আমি একেলগে সমবেত হৈ আজি মাছমৰা কাৰ্যসূচী আৰম্ভ কৰোঁ। আৰু এই কাৰ্যসূচী আৰম্ভ কৰা হয় মানে 9টা বজাৰ পৰা, আৰু 9টা বজাত মানে আৰম্ভ কৰি এই কাৰ্যসূচী মোটামুটি মানে প্ৰায় 12টা বজাত সামৰণি মাৰা হয়। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।